নমস্কাৰ মইনাহঁত। নমস্কাৰ বাইদেউ। তোমালোকে ধুনীয়াকৈ বহি লোৱা দেই। হ'ব বাইদেউ। মইনাহঁত, তোমালোকে বজাৰলৈ গৈ পাইছানে? পাইছো বাইদেউ। বজাৰত গৈ ভাল লাগেনে তোমালোকৰ? লাগে বাইদেউ। বজাৰত তোমালোকে কি কি দেখিছা বাৰু? চকলেট চিপছৰ দোকান, শাক-পাচলি, কাপোৰ কানি আৰু ফল-মূল। ধুনীয়া। তোমালোকে বজাৰত গ'লে কোনবোৰ দোকান সকলোতকৈ ভাল লাগে? মোৰ চকলেট চিপছৰ। হয় নেকি? বাইদেউ, মোৰ খাৰুমণি দোকান ভাল লাগে। আৰু তোমালোকে এই খাৰুমণি বিক্ৰী কৰা ফেৰিৱালা দেখিছানে? দেখিছো বাইদেউ। ঘৰে ঘৰে যে বস্তুবোৰ লৈ যায় আৰু বিক্ৰী কৰে, হয়নে নহয়? হয় বাইদেউ। ঠিক আছে, তোমালোকে হাট বজাৰলৈ গৈ পাইছা আৰু ফেৰিৱালাও দেখিছা। এতিয়া আহাচোন আমি একেলগে এটি কবিতা গাওঁ। টিলিং টিলিং চাইকেল চলাই ফেৰিৱালা যায়। টিলিং টিলিং চাইকেল চলাই ফেৰিৱালা যায়। খাৰুমণি পুতলা বেচি বহু পইচা পায়। খাৰুমণি পুতলা বেচি বহু পইচা পায়। সোমবাৰে গদাধৰ হাটলৈ যায়। সোমবাৰে গদাধৰ হাটলৈ যায়। ছাতি মেলি চাইকেলেৰে ঘৰ আহি পায়। ছাতি মেলি চাইকেলেৰে ঘৰ আহি পায়। ভাল লাগিলনে তোমালোকৰ? লাগিল। তোমালোকে ঘৰত গৈ আৰু গাবা দেই এনেকে। হ'ব বাইদেউ। মইনাহঁত, তোমালোকে অ-আ ফলাখন পঢ়িব আৰু লিখিব পৰা হ'লানে? হ'লো বাৰু বাইদেউ। ঠিক আছে, আজি অ-আ ফলাখনৰ লগত যিকেইটা স্বৰচিন আছে, আমি সেই স্বৰচিন তিনিটাৰে শব্দ শিকিম। হ'ব বাইদেউ। আৰ লগত কি স্বৰচিন আছে? আকাৰ। গতিকে আমি আকাৰ লগাই দুটা শব্দ শিকো আহাচোন। হ'ব বাইদেউ। কত আকাৰে কাম, কাম। দন্ত্য নত আকাৰে না, ম, নাম। আমি কত আকাৰ লগাইছো, এইটো হৈছে আৰ স্বৰচিহ্ন। তোমালোকে ক'ব পাৰিবানে এটা? পাৰিম বাইদেউ। কোৱা। ৰাম, চাম। ধুনীয়া। তাৰ পাছত ই স্বৰচিহ্ন হ'ল ইকাৰ। ইকাৰ লগাই দুটা শব্দ হ'ল তিনি। তত হচৈকাৰে তি, নত হচৈকাৰে নি, তিনি। আৰু মণি। তোমালোকে কোৱাচোন এটা। বাইদেউ চাবি, চাৰি। ধুনীয়া। বাইদেউ পাঁচ। পাঁচ নহয়, ইকাৰ লগাইহে। বাইদেউ চাবি। ধুনীয়া। দীৰ্ঘইৰ স্বৰচিহ্ন হ'ল দীৰ্ঘইকাৰ। দীৰ্ঘইকাৰ লগাই দুটা শব্দ হ'ল ফণি, ফ, দন্ত্য নত দীৰ্ঘইকাৰে নি, ফণি, ফণি। হয়নে নহয়? হয় বাইদেউ। তোমালোকে ক'ব পাৰিবানে? পাৰিম বাইদেউ। কোৱা। কণী। কণী। ধুনীয়া। ঠিক আছে, আজি আমি তিনিটা স্বৰবৰ্ণৰ তিনিটা স্বৰচিন লগাই তিনিটা শব্দ শিকিলো। তিনি ধৰণৰ শব্দ শিকিলো, হয়নে নহয়? হয় বাইদেউ। বাকী কেইটা আমি পিছত শিকিম দেই। হ'ব বাইদেউ। বাৰু এতিয়া কোৱাচোন, আমাৰ বাৰ কেইটা? আজি কি বাৰ বাৰু? আজি বুধবাৰ। বাৰ কেইটা জানানে তোমালোকে? জানো বাইদেউ। কেইটা? 7টা। ঠিক আছে, আহাচোন আমি 7 বাৰৰ নাম গাওঁ। দেওবাৰ, সোমবাৰ আৰু মঙলবাৰ। দেওবাৰ, সোমবাৰ আৰু মঙলবাৰ। বুধবাৰৰ পিছতেই বৃহস্পতিবাৰ। বুধবাৰৰ পিছতেই বৃহস্পতিবাৰ। শুক্ৰবাৰ, শনিবাৰ এই 7 বাৰ। শুক্ৰবাৰ, শনিবাৰ আৰু 7 বাৰ। নহয়, এই 7 বাৰ। এই 7 বাৰ। বাৰবোৰৰ নাম বাৰু মনত নাই কাৰ। বাৰবোৰৰ নাম বাৰু মনত নাই কাৰ। ধুনীয়া। এনেকৈ তোমালোকে গাবলৈ চেষ্টা কৰিবা দেই। মইনাহঁত, আজি আমি স্বৰবৰ্ণৰ লগতে স্বৰচিহ্ন লগাই শব্দ শিকিলো। তোমালোকে ঘৰত শব্দবোৰ পঢ়িবলৈ আৰু লিখিবলৈ যত্ন কৰিবা দেই। আজিলৈ আহিছো, ধন্যবাদ।